हेलो एवरीवन আজি বেলেগ এটা জায়গাৰ পৰা মোৰ ভিডিওটো আৰম্ভ কৰিছো মই আহিছো পথাৰত আজি আমি ইফালে ডাঙাৰী বুলি কওঁ ডাঙাৰী বুই আছো আৰু তাৰ পাছত অলপ পিছত ধান কাটিব যাম কি হল মোৰ ভিডিও ঘৰৰ পৰা আৰম্ভ কৰি আহিছিলো কিন্তু কি কৰি ডিলাইট হল নাজানো বৰ বেয়া লাগিলে ঠিক আছে এতিয়া এনেকৈ ভিডিওটো আৰম্ভ কৰিছো আপোনালোক আশা কৰো সকলো ভালে আছে আমিও বৰ্তমান ভালে আছো এই দেহা আমাৰ বহুত কষ্ট হৈছে বেচাৰা চলিটো ইকিদিন ৰদে বতাহে ইমান এই ট্ৰেক্টৰ দেখা পালে থাকিবই নোৱাৰে ইফালে এই ৰাস্তাত ইফালে ট্ৰেক্টৰ আহি আছে তা ট্ৰেক্টৰ চাই আছে দেহা মানুহ ইয়া ইমান কষ্ট হৈছে চলিটোৰ বেয়াই লাগে উপায় নাই নকৰিলো নহয় এইখিনি কৰিলৰ পিছত আৰু ইকৰাই তো আপোনালোকে ভিডিওটো চাই থাকিব শেষলৈকে আজি এনেকুৱা আৰম্ভ কৰিছো আৰু এতিয়া আমি সকলো ডাঙিৰি নি আছো মামি হাহুমা মই আৰু এই হিফালে দি আইতা মানে আমাৰ আবু আৰু তাৰ পাছত মিষ্টাৰ আছে মামা আমি সকলোৱে মিলি এতিয়া ডাঙিৰি নি আছো এই মিষ্টাৰে আগে আগে লৈ যাই আছে আৰু ইফালে আইতাই আমাৰ আবু পুৰা এই দেখা হৈছে না দেখাই যেবাৰ আহা যাহা কৰো সেইবাৰ আহা যাহা কৰি থাকে এই তাত থৈ আছো আমি ডাঙৰি আৰু ইয়াৰ পৰা লৈ আছো এইটো মামা এই কাপোৰখন যে দেখা পাইছে বগা বগা তাৰ পৰা ইমান দূৰৰ পৰা লৈ আহি আছো মামা পুৰা ইমান ডাঙৰ ডাঙৰ লৈছে মামাই এইটো মিন আমাৰ ডাঙৰি উহত মিন চলো ইমান ৰ'দত আহা যাহা এই উঠা মই মানে এইডালত লৈ আহিব নোৱাৰো বহুত কান্দ বিহাই আৰু সেইকাৰণে মূৰাতে লৈ আহো দেখা ইফালে নাযায় হেই সিফালে নাযায় ইফালে দৌৰ নাপায় এই তোমাৰ ভাগৰ লাগছে না নাই বাপাৰ পিছে দৌৰ হি ভগৱান ইমান ৰ'দত নাই তাক সেই কাপোৰখন ছায়া কৰি থৈ দিছে বহি থাকিবৰ কাৰণে নাই নাথাকে আহা যাহা চবৰে লগত সোনকালে আকৌ ধুৰবাও নেদে আকোলাও নাখায় এনেকৈ দাউৰি থাকে পথাৰত আহি ইমানেই ভাল পায় চবফালে কাটি লৈছে একদম নাৰাৰে কিমান যে পৰে তথাপি মানে নেৰেহি কি হ'ল চলো তুমি মাজে মাজে খোজকাঢ়ি নুফুৰে না দেখা মই তাৰ পৰা লৈ আহো মই তাত এটা আছে দে বাপৰে হ'ল আমাৰ মোক দিয়া দেখা মানুহ তাতে মাজে বাপৰে হ'লে এয়া হিবাৰ আমি চাহৰ এইখিনি কি হ'ল হেঁচা ঠেলাত ভাঙি থাকিল এইখিনি বাৰু ভালে আছে কি পিঠা বুলি ক'ব ইয়াক খাবি গেলাচ পিঠা ভাপত দিয়া গেলাচ পিঠা লাল চাহ এইখিনি দিয়ে অলপ পেট পূজা কৰিলো আৰু অলপ আগত যাই ধান কাটিব লাগিব এয়া অসমীয়াৰ মান আৰু সন্মান মামালা চাহ তাহ খাই দে এতিয়া আৰু এইবাৰ বেলেগ এখন পথাৰত আমি ধান কাটিব আহিলোঁ এইফালে আবু আৰু মায়ে কাটি আছে মিষ্টাৰ আৰু মামাই ডাঙিৰি ঠেলাত থবা গেল এইবাৰ আমি বেলেগ এখন পথাৰত আহিছোঁ তাতো আহি কি কৰিছোঁ আমি ইফালে চাবচোন ৰ'বা বেক কেমেৰা কৰি দেখাই আছোঁ আপোনালোকক চাওক পথাৰৰ মাজত মামী পুৰা ধান কাটিব আহি পথাৰৰ মাজত গুৰু
আৰু নাভাবিব যে বেলেগৰ গুৰু বুলি নহয় মামীহঁতৰে গুৰু এতিয়া তাৰমানে আৰু একবাৰ কাটা হোৱাৰ পিছত চাহ খাব লাগিব সেইকাৰণে পুৰা পথাৰতে গাখীৰ খীৰাই আছে মামীয়ে এই এটা এইখিনি ধান এইবাৰ কাটিম আমি এই দেহাই তাত আছে ৰখি আৰু এতিয়া আমি সকলোৱে বহুত তাড়াতাড়িকৈ কাটি আছোঁ কাৰণ বিলিটো যাওঁ অৱস্থা 3টামান বাজিলে আৰু মোৰ এইটো কাম খুবেই প্ৰিয় সেইকাৰণে মই কৰি বহুত ভাল পাওঁ কাৰণ ৰোৱা পোতা বিধান তোলা ধান কাটা ডাঙৰি উহোৱা মোৰ কাৰণে বহুত প্ৰিয় মই বহুতেই ভাল পাওঁ এইবিলাক কাম কৰি আৰু মাজে মাজে কি আমি ফুৰিংটোও ধৰি থাকোঁ ইমানেই ভাল লাগে ধান কাটাৰ মাজে মাজে ফুৰিংবিলাক যে ওলায় খাবলৈও বহুত টেষ্টি সেইকাৰণে আৰু মোৰ নিচিনাকৈ এনেকুৱা কাম কৰি কোনে কোনে ভাল পায় প্লিজ কমেণ্ট কৰি জনাবচোন তেতিয়া মোৰো ভাল লাগিব কাৰণ আমি গাঁৱলীয়া মানুহ এইবিলাকৰ লগত জড়িত হৈ থাকিলে নিজকে মনটো কিবা এটা ভাল লাগি থাকে আৰু পথাৰত ওলাই আহিলে ইমানেই মানুহ লগ পোৱা যায় সকলোকে দেখা পোৱা যায় এইকাৰণে বহুত ভাল লাগে এই দেখিছানে মই পুৰা ফৰিং ধৰি আছোঁ ইমান এটা পালোঁ এয়া মাক দি আছোঁ এতিয়া বহুত ভাল লাগে এনেকৈ ফৰিং ধৰি ধৰি ধান কাটি থাকিবৰ কাৰণে তো চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে আমিনো বাৰু গাঁৱত কেনেকৈ থাকোঁ কেনেকৈ কি কৰোঁ সেইটোৱে দেখাব বিচাৰিছোঁ আপোনালোকক সেয়েহে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগে আৰু এতিয়া গাখীৰ চাহ তেতিয়া যে আমি পথাৰতে গাখীৰ খীৰাইছিলোঁ এতিয়া মামীয়ে বনাই আনিলে চাহখিনি আৰু পিঠাখিনি তেতিয়াৰে আছিল গুড়াখিনি ৰাখিছিলোঁ সেইকাৰণে এতিয়া চাহৰ লগতে জিকাই লৈছোঁ এনেকৈ খাই মই বহুতেই টেষ্টি পাওঁ ভাল পাওঁ এতিয়া খাই লওঁ সৰু ছোৱালীৰ নিচিনাকৈ পথাৰত কাৰণ যি টি কৰি খালেও হৈ যায় এই চাহ মোক নালাগে আৰু বুলি কৈ আছোঁ মামীক আৰু দিয়ে আছে বাপৰে ইমান চাহ খাব নোৱাৰি দেই কি মজা বহুত টেষ্টি লাগিছে খাই আৰু এতিয়া আমি হাজবেণ্ড আৰু মই দুয়োটাই পুৰা কাটি আছোঁ আবুহঁতে বোলে নাকাটে আৰু তাহাঁতৰ হ'ল ভাগৰ লাগিছে দিনটো কাৰণ ডাঙৰিও কঢ়ালোঁ আৰু ধানো কাটিব লগা হ'ল সেইকাৰণে আমাকো কৈ আছে নালাগে আৰু হ'ব কাটিব আজি আৰু কালি কাটিব লাগিব এনেও বুলি যিহেতুকে দেহাকো লৈ আহিছোঁ ৰাতি হ'লে দিগদাৰ হ'ব সৰু ছোৱালীটোক লৈ যাবৰ কাৰণে সেইকাৰণে বুলি কৈছে নাই আমি দুটা এৰাই নাই মানে ইমানেই ভাল লাগিছে কাটি যিমানে বেলিটো যায় সিমানে বেছিহে ভাল লাগি যায় আমাৰ এতিয়াহে আৰু ধান কাটা হ'ল চাওক কিমান আন্ধাৰ হ'ল এতিয়া ঘৰত যাই আছোঁ আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম বুলি ভাবিছোঁ ঘৰত যাই আৰু এই ভাগৰতনো ক'ত ভিডিঅ' কৰিব পাৰিম সেইকাৰণে আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আপোনালোকে যদি চাই ভাল পালে সকলোৱে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু তেতিয়াহে মোৰ নতুন আহি থাকিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে সোনকালে পাই যাব তো আজিলৈ বাই বাই আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে বাই 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 দেই বাই বাই ইমান আন্ধাৰ হওক গধূলি একদম এইফালে জনে ওলাই গ'ল আৰু কালি আহিব লাগিব এইগিলা আছে কাটিবৰ কাৰণে কালি আহি যাম আৰু চাই থাকিব দেখাই আগত যাই থাকিলে বাই বাই